গাঁৱৰ কৃষকৰ পৰিয়ালৰ মাতৃসকলৰ এনে কোনো মাতৃ আছে নেকি যাৰ শৰীৰত বিষ নাই? আমাৰ মাৰো এটা দীৰ্ঘদিনীয়া বিষ আছিল আৰু আমি গোলাঘাটৰ ফিজিকেল কেয়াৰলৈ লৈ আনিলোঁ আৰু এনেকুৱা এটা চিকিৎসা আমি দিব বিচাৰিছোঁ যিটো আচলতে এনেধৰণৰ বিষ কোপৰ কাৰণে অতি উপযোগী বিবেচনা কৰা হয়। দিগদাৰটো কি হৈছে? কঁকালৰ বিষ? সৰু ফুল SARUFUL কঁকালটো বিষ আৰু তাৰপৰা এইডোখৰতে বিষ কৰি থাকে। কিমান দিনৰ পৰা হৈছে আপোনাৰ? ভৰিটো জিনজিনাই থকা নিচিনা লাগে নেকি মানে? এইটোহে এইডোখৰহে লাগে। ওপৰলৈ মুখটো ভিডিঅ' কঁকালত ধৰিছে নেকি? নাই ধৰা। ভৰি ডাঙৰ নাই ধৰা। ভৰিটো চব এনেকৈ টানকচোন। খোজকাঢ়ি গৈ থাকিলে ভৰিটো অপাৰা কৰাৰ নিচিনা লাগে নেকি? অলপ লাগে ন? এনেকৈ ভৰিটো গ'লে শুই যাওঁ লাগে ন? লাখুটি লৈ যায় কঁকাল বেকা হৈ গ'ল। এইডোখৰতে বিষ হয় ন? এইটোৱে আৰু বেলেগত নাই নহয়? ইয়াত মই হেঁচা মাৰি দিয়াৰ লগে লগে এইফালে অহা নিচিনা লাগিছে নেকি? চাওকচোন বিষাই গৈছে ন? গধূলি এনেকৈ এক্সাৰচাইজ কৰিয়ে থাকোঁ। পেচাব জ্বলাবৰ কৰে নেকি মাজে মাজে? তেনেকুৱা একো দিগদাৰ নাই নহয়? সেইটো কঁকালৰ কাৰণে হৈ আছে। কঁকালৰ নাৰ্ভ হয় ডিছপ্লেচৰ কাৰণে হৈছে। বুজি পালে? কঁকালৰ নাৰ্ভ এটা চেপা খাই আছে, সেইটো কাৰণে আপোনাৰ কেইদিনমান ফিজিঅ'থেৰাপি কৰক ভালকৈ, তাৰপিছত ব্যায়াম কিছুমান আছে, এক্সাৰচাইজ কিছুমান ঘৰত কৰিবলৈ শিকাই দিম, ঠিক হৈ যাব। হ'ব? আৰুতো একো দিগদাৰ নাই নহয় তেনেকুৱা? আৰু বেলেগত বিষ নাই নহয় ন? মোবাইলতো চাওঁ, ডক্তৰে কৈ থাকে যে মাংস কিবা বোলে চেপা খালে হয় বুলি কৈছে। চাই থাকোঁ মই। তো হ'ব, এনেকৈ ৰাজা থাকে যে ইয়াত ডিছ কিছুমান থাকে, হ'ল ইমান নামডাল চেপা খাই গৈছে, তো সেইটো কাৰণে ভৰি লাগে বিষটো বা তলকৈ অলপ আহি যায় চাইডলৈকে। হ'ব? কিন্তু ভালকৈ ফিজিঅ'থেৰাপি কৰক, ব্যায়াম কিছুমান আছে সেইবোৰ কৰিব লাগিব, ঠিক হৈ যাব। কি কাৰণত হ'ব পাৰে এই ঘটনাটো? এইবোৰ ডিজেনেৰেটিভ চেঞ্জ বুলি কয়, বয়সৰ লগে লগে হোৱা চেঞ্জ হয়। আগতে বহুত আগফালে হাওলা কাম গধুৰ বস্তু দঙা বেছিকৈ কৰোঁতে বয়সৰ লগে লগে হয়ে আৰু তেনেকুৱা একো ডাঙৰ হেৰিও নহয়। এইটো এতিয়া মেইন কথা সাৱধান হোৱাটো ডাঙৰ কথা হয়। আগফালে হাওলা কাম গধুৰ বস্তু দঙা এইবোৰ এতিয়া কমাই দিয়ক, ভাল হৈ লওক, তাৰপিছত অলপ কৰি থাকিব পাৰিব আৰু সেইটো কথা। হ'ব নাৰ্ভৰ টেবলেট হ'ব দি দিম, আপুনি সেইবোৰ চিন্তা কৰিব, বেছি টেবলেট খায়ো একো হেৰি নাই। ভালকৈ ফিজিঅ'থেৰাপি কৰক দেই, আৰু ব্যায়াম কিছুমান আছে শিকাই দিম। আমাৰ মাহঁতে বিশেষকৈ কৃষকৰ পৰিয়ালৰ প্ৰত্যেকৰে মাকবিলাকৰ আপোনালোকে চাব ক'ৰবাত নহয় কিবা এটা বিষ থাকে, কঁকালত হওক, পিঠিত হওক, ডিঙিত বিষ হওক, ভৰিত বিষ হওক, গোৰোহাত হওক, আঁঠুত হওক, ক'ৰবাত নহয় ক'ৰবাত এটা বিষ থাকে। কিন্তু সেইবিলাক কি হয় যে বিষত ভুগি কাম কৰি থকা যায়, কাম কৰি থাকে, প্ৰপাৰ ট্ৰিটমেণ্ট নাপায় বা বিষৰ টেবলেট খাই থাকে, বিষৰ টেবলেট খোৱাৰ পিছতো কিছুমান মানে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু আমি যদি ফিজিঅ'থেৰাপিত দেখুৱাওঁ তেতিয়াহ'লে আমি খুব সোনকালে খুব সহজে ৰিকভাৰী হোৱাৰ সম্ভাৱনা থাকে। আমাৰ মাকো লৈ আহিলোঁ, মাও আজি প্ৰায় ভালেমান দিন বিষত ভুগি থকা, কিন্তু গেছত ভুগি থকাৰ কাৰণে পেটৰ বিষ এটাও আছিলে গেছৰ, সেই সমস্যাটো থকাৰ কাৰণে আমি ফিজিঅ'থেৰাপিলৈ অনা নাছিলোঁ খুব সোনকালে। এতিয়া যিহেতু গেছটো অলপ ৰিকভাৰী হৈছে গেছৰ সমস্যাটো, সেইকাৰণে আমি এতিয়া ফিজিঅ'থেৰাপি কেইদিনমান থেৰাপি ল'ব লাগিব বুলি কৈছে আমাৰ গেৰিদাই, ডাক্তৰ গেৰিনেওগে। আৰু মই ভাবোঁ যে এনেধৰণে যদি আমি ফিজিঅ'থেৰাপিৰ জৰিয়তে কিছুমান বিষ সৰু সুৰা নাৰ্ভ চেপা খাই থাকিব পাৰে, যাৰ কাৰণে গোটেই ভৰিটো অৱশ হৈ পৰিব পাৰে বা বিষত ভুগি থাকিবলগীয়া হ'ব পাৰে, সেইকাৰণে মই ভাবোঁ যে ফিজিঅ'থেৰাপি এটা উত্তম চিকিৎসা। হাড়ৰ লগত ৰিলেটেড থকা, নাৰ্ভৰ লগত ৰিলেটেড থকা, যেনেকৈ কঁকালৰ বিষ হওক বা আঁঠু বিষ, বাহু বিষ, সেইবিলাকৰ দ্বাৰা মানে চিকিৎসা কৰা হয়। তাৰ লগে লগে কিছুমান খেলা ধূলাত আঘাত পোৱা, আমিতো দেখোৱেই খেলুৱৈসকলে দুখ পালে যে ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ যায়, সেই তেনেকুৱাবিলাকো ট্ৰিটমেণ্ট কৰা হয়। তাৰ লগে লগে শিশুসকলৰ যদি কিছুমান ডিলেড ডেভেলপমেণ্টেল মাইলষ্টন বুলি কয়, ধৰক শিশুসকলে যদি মানে সময়মতে যেতিয়া খোজকাঢ়িব নোৱাৰে বা ধৰক যিকেইটা কাম কৰিব লাগে কৰিব নোৱাৰে, হাতখন দাঙিবলৈ যেনেকৈ মন যায় তেনেকৈ কৰিব নোৱাৰে, সেইবিলাকৰ ট্ৰিটমেণ্টটো কৰা হয়। মুঠতে ধৰক আপোনাৰ আমাৰ ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে আমাৰ যিমানখিনি পাৰোঁ ফিজিঅ'থেৰাপি চিকিৎসা আগবঢ়োৱা হয়। 15 বছৰ জুৰি খুব ভালকৈ চিকিৎসা প্ৰদান কৰি আছে, আৰু গেৰিদাৰ ক্লিনিক আছে আমাৰ যিখন গোলাঘাট নগৰৰ যিখন পৌৰসভা মাৰ্কেটৰ ষ্টেট বেংকৰ
পিছফালে আছে 131, 135 আৰু 137 যিকেইটা কোঠা সেইকেইটা কোঠাতে আছে ফিজিকেল কেয়াৰ। এই ক্লিনিকখন আপোনালোকে আহি শিশুৰ পৰা বৃদ্ধলৈকে ইয়াত বিভিন্ন ধৰণৰ অসুবিধাৰ বা সমস্যা বা ৰোগৰ চিকিৎসা কৰা হয়, যিবিলাক হাড় নাৰ্ভ আৰু অন্যান্য সমস্যাৰ লগত জড়িত। এতিয়া মাক থেৰাপি দিবৰ কাৰণে এয়া বিচনাত শুৱাই লৈছে। এইটো কি থেৰাপি দিব? এতিয়া কঁকালত IFT যাব। IFT জিনজিনটো কমিলা মানে কৰি দিব দেই। মজা লাগিছে নাই? ইফালে বিচনাত মাক আল্ট্ৰাচাউণ্ড দি আছে আৰু ডাক্তৰে কৈছে যে যিটো আল্ট্ৰাচাউণ্ড আৰু IFT দিয়া হ'ব, প্ৰায় যদি 3 সপ্তাহ দিয়া হয় মাৰ এই দীৰ্ঘদিনীয়া যিটো সমস্যা এই সমস্যাটো সমাধান হৈ যাব একেবাৰে, একদম কঁকাল পোন হৈ যাব আৰু কঁকালৰ বিষ একেবাৰে নাইকিয়া হৈ যাব বুলি তেখেতে কৈছে।